হাই ফ্ৰেছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি ফুৰিবলৈ আহিছোঁ দীঘলী পুখুৰীত। এতিয়া আমি যাবলৈ ৰেডি হৈছোঁ। এয়া ধুনুক উলিয়াই দিলোঁ। তাৰ বদমাছে চাওকচোন, সি বিচনাত উঠিব চেষ্টা কৰি আছে। ইমান বদমাছ হৈছে ল'ৰাটো। আৰু এতিয়া আমি গৈ আছোঁ। এয়া আমি দীঘলী পুখুৰী আহি পালোঁ। এয়া চাওঁ, ইমান ধুনীয়া লাগিছে। এয়া গধূলিৰ ভিউ হয়। ভিউটো চাওকচোন, ইমান ধুনীয়া লাগিছে। আৰু আহি পোৱাৰ লগে লগে আমাৰ ধুনুৰ উৎপাত আৰম্ভ হৈ গ'ল। চাওক সি কিমান ফূৰ্তি পাইছে। ইয়াতে চাৰিওপিনে খোজকাঢ়িব ধৰিছে। লগতে আৰু তাৰ ফ্ৰেণ্ডো লগ পালে, মানে বিৰাট এনজয় কৰিছে আৰু বহুত ফূৰ্তি পাইছে। আৰু চাওক, সি কোলাত নাথাকে, উঠি নাথাকে, মানে কাৰো কোলাত উঠি নাথাকে, সি কেৱল খোজহে কাঢ়ে। চাওক সি কেনেকুৱাকৈ মানে অকলেই খোজকাঢ়িব ধৰিছে। আৰু আহি সি চাবচোন, এইফালে ডাষ্টবিনটো আছে, ডাষ্টবিনটোহে বাৰে তাৰ ওচৰতে বাৰে যায়। এইবিলাক স্মৃতি ইউটিউবৰ জৰিয়তে সাঁচি ৰাখিলোঁ। ডাঙৰ হ'লে ধুনুৱে চাব পাৰিব যে সি কেনেকুৱা আছিলে, কেনেকুৱাকৈ তাক আমি ফুৰাব নিছিলোঁ বা কেনেকুৱাকৈ সি এনজয় কৰিছিলে। এইবিলাকে এটা গুড মেমৰিজ হৈ থাকি যাব সদায়। আৰু এয়া ৰাতিৰ দীঘলী পুখুৰী চাওক, ইমান ধুনীয়া। মানে ইয়াতে আহি ইমান শান্তি লাগিছে যে ভাষা নাই আৰু। মানে সকলোবোৰ মানে টেনশ্যন দূৰ হৈ যোৱা যেন লাগি যায়। আৰু বহুত ভাল লাগে ইয়াতে আহি, মনটো মুকলি লাগি যায়। আপোনালোকেও আহিব পাৰে। আৰু ইয়াৰে ভিউটো চাওক, কিমান ধুনীয়া লাগে। আৰু এতিয়া আমি ওলাই আহিলোঁ কিবা খাওঁ বুলি। গৈ আছোঁ, কি খাবলৈ পাওঁ আমি গৈ আছোঁ বিচাৰি। আৰু সকলো ভাইৰেল স্পাইৰেল পটেটো খাই আছে। ভাবিলোঁ আমিও খাই চাওঁ কেনেকুৱা বা লাগে। সেয়েহে এই দাদা আৰু বাইদেউসকলক বনাব দিলোঁ। আমিও টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে। আৰু লগতে অলপমান ভিডিঅ' কৰি ৰাখিলোঁ মই। তাৰপিছত আমি এই বাইদেউজনীৰ দোকানত আহি চেণ্ডউইচ খালোঁ। তেনেহ'লে আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।